কোৱা না তুমি কোৱা কি হলো তহঁতৰ নাই একো হোৱা নাই এনেই নিয়ৰ কিবা কবি নেকি নহয় ই কি হ'ল ৰাজে কি কৰিছে মই একো কৰা নাই তাইহে আচ্ছা ৰচোন ৰ তই কৈছ তাই তাই কৈছে তই কথাটো কি মানে ৰাজে তোমাক কথা এটা ক'ব বিচাৰিছে কথা কবি ক কি কথা মই নহয় তাইহে ক'ব দিছে ঠিক আছে তাই বাৰু ক'ব দিছে কিন্তু কথাটো কি কবি মানে ফুৰিবলৈ যোৱাৰ কথা কৈছে ফুৰিবলৈ যাবি যা তহঁততো ফুৰিবলৈ গৈয়ে থাকো তহঁতকনো কোনে মানা কৰিছে নহয় মানে পাপা এইবাৰ প্ৰগ্ৰেমটো অকণমান বেলেগ ধৰণৰ মানে তুমিও ফ্ৰী আছা যেতিয়া আমি গোটেইকেইটা মিলি ক'ৰবাত ফুৰি আহোঁ ব'লা ভাল লাগিব ন মানে এটা ৰিফ্ৰেছমেণ্ট আৰু ভাল লাগিব দিয়কচোন বৰ্তা তহঁতৰ যদি ইমানেই ভাল লাগে ওলাবি মোৰনো আৰু কি আছে মইতো তহঁতৰ ভাল লগা কামবোৰ কৰিয়েই মনত শান্তি পাওঁ এইবাৰ আমাৰ ভাল লাগিব কাৰণে ভাবা নাই পাপা তোমাৰ ভাল লাগিবৰ বাবেহে ট্ৰিপ এটা প্লেন কৰিছোঁ তাৰমানে তহঁত সঁচাকৈয়ে ডাঙৰ হ'লিও মোৰ ভাল লগা কামবোৰ কৰিব পৰা হৈ গ'ল আমিতো আপোনাৰ ভাল লগা কামেই কৰি থাকিব বিচাৰোঁ তহঁতে ভালকৈ পঢ়া শুনা কৰি আছা বুলিছ সেইটোতো আমি ট্ৰাই কৰিয়ে থাকোঁ আৰু সেইটোতকৈ ভাল লগা কথা মোৰ একোৱেই নাই কুল কিন্তু আমাৰ আউটিং প্ৰগ্ৰেমটো হা অঁ ডেট এটা ঠিক কৰ আমি আটাইকেইটা যাব পাৰিম অঁ নহয় ৰ হলিডে এটা ঠিক কৰ বৰুৱাকো লগত লৈ যাব পাৰিম ঠিক আছে মজা লাগিব ৰাজ বলা বাক কৈ আহো নিতা বা পৰি যাম কি হৈছে পাৰ্মিশ্যন পাই গলো কিহৰ পাৰ্মিশ্যন আৰে আমি আউটিঙৰ পাৰ্মিশ্যন পাই গ'লো আউটিং ক'ত কেতিয়া পাপাই কৈছে হলিডে এটা ল'বলৈ তেতিয়া বৰুৱা আংকলকো লৈ যাব বোলে ভালেই হৈছে ক'ত যাবি তহঁত মানে কেলে তই নাযাবি নেকি মইনো কেনেকৈ যাম আকৌ ঘৰৰ কামবোৰ কোনে কৰিব সেইবিলাক নহ'ব দেই সেইদিনা কোনো ঘৰৰ কাম চাম নহ'ব মুঠতে আমি চব যাম আৰু খুব এনজয় কৰিম তোমালোকে যোৱাচোন বাৰু তোমালোকে এনজয় কৰিলে মোৰো ভাল লাগিব বা তই চব কথাতে আমাৰ পৰা ডিষ্টেঞ্চ মেইনটেইন কৰি থাকো যে কিয় ডিষ্টেঞ্চ নহয় ঘৰৰ ডাঙৰ হিচাপে মোৰ কিছুমান দায়িত্ব থাকে নহয় এইবাৰ নহ'লে তহঁতেই যাগৈ দে চব কথাতে ডাঙৰ সৰু বিচাৰ কৰি নাথাকিবাচোন আমিও তোমাক বিচাৰো ন ৰচোন তই যদি নাযাওঁ মই নাযাওঁ আৰু তোমালোক দুটা নগ'লে মই আৰু ইছে পাপাক লৈ গৈ কি কৰিম পাপাৰ ৰিফ্ৰেছমেণ্টৰ কাৰণেহে প্ৰগ্ৰেমটো বনাইছিলোঁ এতিয়া চব ফ্লপ হৈ গ'ল ঠিক আছে বাৰু মোৰ কাৰণে তোমালোকৰ প্ৰগ্ৰেম ফ্লপ হ'বলৈ নিদিওঁ ক'ত আৰু কেতিয়া যাম সেইটো কোৱা কেতিয়া যাম সেইটো বাৰু আমি ঠিক কৰিম কিন্তু ক'ত যাম সেইটো তুমি ডিচাইড কৰিব লাগিব এতিয়া আকৌ মইহে ডিচাইড কৰিবলগীয়া হ'ল আৰে তই দেখোন ঘৰখনৰ ডাঙৰ হিচাপে বেছি উস্তাদি মাৰি থাক ডাঙৰ হিচাপে ডিচিশ্যন এটা দে আকৌ হ'ব নিতাবায়ে বাৰু ডিচিশ্যনটো দিব এতিয়া ইচিক খোজখবৰটো দিয়া হ'বলা ব'লা 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 ইহঁতকেইটাও মানে বায়েকে ডিচিশ্যন নোলোৱাকৈ একো কৰিব নোৱাৰে নক'ব আৰু বৰুৱা মোৰ ল'ৰা ছোৱালীকেইটাই মই ৰিটায়াৰ হৈছোঁ বুলি মোক ফিলেই কৰিব নিদিয়ে সৰু ল'ৰা ছোৱালীৰ নিচিনা সিহঁতে মোক সদায় এংগেজ কৰি ৰাখিব বিচাৰে ভালো লাগে দিয়কচোন তাকেইতো ঠিক আছে লগ পাম ৰ'ব অঁ ঠিক আছে ৰাখিছোঁ ভালতো লাগিবই ক'ৰবাত যাম বুলি গম পালে কাৰণো ভাল নালাগিব কোৱাচোন সেইকাৰণে প্লেনটোৰ কথা ভাবিছোঁ পাপাক আমাৰ লগত এনেকৈয়ে ব্যস্ত কৰি ৰাখিব লাগিব কিন্তু আমি যাম ক'ত ডেষ্টিনেশ্যন আমাৰ বায়ে ঠিক কৰিব কিয় তোমাৰ বায়ে কিয় ঠিক কৰিব লাগে
মোৰ বায়েতো ঠিক কৰিব পাৰে। নিচি এইবোৰ কি তোমাৰ বা মোৰ বা কৈ আছা? নিতা বা আমাৰ চবৰে বা। বা হ'ল বুলি কি চব কথা তেওঁৱে ঠিক কৰিব নেকি? ঠিক আছে তুমিয়ে ঠিক কৰিবা। দেখিলা বা ৰাজে মোৰ কথা কেনেকৈ ৰিয়েক্ট কৰিলে দেখিলাতো। তাৰ বায়েকে ঠিক কৰিব নালাগে বুলি কোৱাৰ বাবে তাৰ চেণ্টিমেণ্টত লাগিলে। নিচি তোমাৰ কিন্তু আজিকালি বেছি হৈছে। মই ফিল কৰিছো তুমি যেন অলপ চেঞ্জ হৈছা। মই এতিয়া ডাঙৰ হৈছো বা বহুত কথা বুজি পোৱা হৈছো। অ'কে ইশি, তুমি বেয়া নাপাবা। আমি ক'ত যাম আমাৰ বায়ে ঠিক কৰিব নালাগে, আমি সকলোৱে মিলি ঠিক কৰিম, ঠিক আছে? কি হলো ভাইটি, তই যে মন চন মাৰি আছ? বা আমি যে ফুৰিব যোৱা কথা আছে। অঁ, মই জেগা এটা ভাবিছো নহয়, আমিতো পবিতৰা পিনেও যাব পাৰোঁ। তই জেগা ঠিক কৰিব নালাগে নেকি? কিয়? তহঁতি বেলেগ ক'ৰবাত ঠিক কৰিছ চাগে? নহয়, তই বা মই ঠিক নকৰোঁ, চব তাহাঁতে ঠিক কৰক। আচ্ছা, বুজিলোঁ। তাৰমানে নিয়ৰ আৰু ইশিয়ে কিবা জেগা ঠিক কৰিছে আৰু তোৰ পচন্দ হোৱা নাই, নহয় জানো? আৰে সেইটো কথা নহয়। তোৰ পচন্দৰ মোৰ পচন্দৰ কথা ইয়াত অহাই নাই। তই জেগা ঠিক কৰাটো ইচিয়ে বিচৰা নাই। আৰে তাই কি কৈছে তই জান? কি কৈছে? তাই কৈছে বোলে চব ডিচিশ্যন তই ল'বি নেকি? অঁ, ঠিকেইতো কৈছে আকৌ। চব ডিচিশ্যনটো মই কিয় ল'ব লাগে? তহঁতেওতো কিবা ভাবিব পাৰ। আৰে তই বা কথাটো বুজা নাই। কথাটো সেইটো নহয়। ইচিয়ে তই বা মই কিবা এটা কৰাটো একদমেই বিচৰা নাই। তাই আমাক হিংসা কৰে। ৰাজ, সেনেকুৱা কথা কিয় ভাবিছ? এইবোৰ ভবা কথা নহয় বা। তাই বিহেভিয়াৰ দেখিছ? তাই আমাক নিজৰ বুলি একদম নাভাবে। মনে মনে থাক, এনেকুৱা কথা মনলৈ নানিবি। আচলতে তইহে সিহঁতক নিজৰ বুলি নাভাব। তইতো সদায় মোৰ গাতে দুখ দেখা পাওঁ। সিহঁতক একো ক'বই নিদিওঁ। সিহঁত ভাল, মই বেয়া। মোৰ কাৰণে তহঁত চব ভাল, কোনো বেয়া নহয়। মই জানো নহয়, মোতকৈ তই সিহঁতক বেছি ভাল পাওঁ। সিহঁতৰ কাৰণে তই মোক লোকৰ বুলি ভবা হলি। তোৰ কি হৈছে কচোন? তই কিয় এনেকে আছ? ইশি আৰু নিয়ৰক তই লোকৰ বুলি ভাবিব পৰা হলি? মোক অনবৰতে দুখ দি নাথাকিবি বা। লোকৰ বুলি ভাবে সিহঁতে মোক। ইচি অলপ বেছিকৈ ভাবে। তাইৰ কথা বতৰা চাল চলনত মই বুজি পাওঁ। একো বুজি নাপাও তই। তই যি ভাব তেনেকুৱা একো নহয়। আচ্ছা, বৰ্তাই যদি এইবোৰ কথা গম পায়, বৰ্তাৰ কেনেকুৱা লাগিব তই ভাবি চাইছনে? প্লিজ বৰ্তাৰ কথা নানিবি। বৰ্তাক মই বহুত সন্মান কৰোঁ। বৰ্তাৰ সন্মানৰ খাতিৰতে তই তেনেকুৱা কাম নকৰিবি। ইশি সৰু ছোৱালী, তাইৰ কিবা কথা কোৱাত কেতিয়াবা ভুল হৈও যাব পাৰে।
ভুল কৰি কোৱা কথা আৰু ইচ্ছা কৰি কোৱা কথা মই বুজি পাওঁ। বুজি পাওঁ কাৰণেই মনে মনে থাকিবি। এইখন ঘৰৰ মানুহবোৰ আমাৰ কাৰণে পৰ কেতিয়াও হ'ব নোৱাৰে ভাইটি। এই ঘৰখনে তোক আৰু মোক আঁকোৱালি নোলোৱা হ'লে আজি তই আৰু মই ক'ত থাকিলোহেঁতেন এবাৰ ভাবি চাইছনে? চা ভাইটি, ইশি আৰু নিয়ৰ দুজনী আমাৰেই ভণ্টি আৰু ইশি আটাইতকৈ সৰু। গতিকে তাই তোক কিবা ক'লেও তই তাইৰ লগত লাগি নলবি। তোৰ সৰু ভণ্টি বুলি তাইক ক্ষমা কৰি দিবি। বৰ্তা, এইবোৰ আপুনি কি কৰিছে আকৌ? এই জোতাবোৰ অলপ চাফা কৰি আছোঁ ৰ। উফ ৰাম, এইবোৰ মই কৰিম, আপুনি উঠক। ইমানবোৰ কাম কৰোঁৱেই যেতিয়া আপোনাৰ জোতাকেইযোৰনো চাফা কৰিবলৈ নোৱাৰিম নে? চাওক দিয়ক এই মোক। হ'ব দেচোন, মোকো অলপ কৰিবলৈ দে। মই তই পাৰিবি বুলি জানো, মই কৰিম ৰ। মই ৰিটায়াৰ্ড হোৱা মানুহ, মোৰ হাতত এতিয়া সময়ে সময়। এইবিলাক কাম কৰিয়ে মোক অলপ সময়টো কটাব দেচোন। ঐ, নহ'লে দেখোন মই বুঢ়া হৈ যাম। যা, তোৰ ভিতৰত কি কাম আছে তাকে কৰ, যা। ভাল লাগিছেনে? ইমান ধুনীয়া লাগিছে। খোজকাঢ়ি চাচোন এবাৰ। ৰ কামলৈ যাওঁতে পিন্ধি যাবি দেই। যা, কি হ'ল? তই দেখোন একেবাৰে থৰ লাগিলি। তই জোতা চাফা কৰা দেখা নাই নেকি? দেখিছোঁ বৰ্তা, মই নিজেও চাফা কৰি পাইছোঁ।